You're a superhero. So what's up YouTube, my name is Kaushik and welcome back to my YouTube channel Dekha Vlogs. আজি আমাৰ মহাবিদ্যালয় 32তম সোণাপুৰ মহাবিদ্যালয় সপ্তাহ আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু তাৰে ৰেলী চলি আছে। এতিয়া আমি গৈ আছোঁ তাতে ৰেলীবোৰ আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আমাৰ 6 তাৰিখে মুখ্য আকৰ্ষণ কি? বাৰু আৰু ইয়াত তিনিজন মহোদয় আহি পাইছে। এয়া আমাৰ জুবিন ৰাভা ডাঙৰীয়া উপস্থিত হৈছে। কিবা ক'ব নেকি? আহিবা সকলোৱে কলেজ উইক চাব। ব্লগটো কলেজ উইকৰ মাজতে আহিব। বাছ আৰু গাইজ মোৰ লগত আহি আছে প্ৰসেনজিৎ দাস। দেখা দি হাই গাইজ আজি আমি পানী বহুত জাম লাগিছে গাইজ। জাম লাগিছে এয়া আমাৰ মেন গিলা। আৰু গাইজ এতিয়া আমি মহাবিদ্যালয়ত আহি পাইছোঁহি আৰু মহাবিদ্যালয়ত এতিয়ালৈকে ৰেলটো ঘূৰি অহা নাই। আমি আপোনালোকক দেখালোঁ যে ৰেলটো চালে, তো তেওঁলোকে এতিয়া মাৰ্কেটৰ ফালে গৈছে, তেওঁলোকে অহা নাই। আৰু আমি NSS অফিচত গৈ আছোঁ আমি ছাৰৰ কাৰণে চাহ লৈ। কেনে ফিলিংছ কেনেকুৱা? বঢ়িয়া বিজনেছ আছে না আমাৰ চাহৰে, তো ইমান টান লগা নাই আৰু কামটো। মানে গাইজ ইয়াৰ অৰিজিনেল নেমটো পুৰি প্ৰসেনজিৎ, কিন্তু তাক পুৰি বুলি মাতো। মানে তেওঁলোকৰ হোটেল আছে, স্কুলৰ পৰা সি পুৰি লৈ যায় টিফিনত। তো তেতিয়া পুৰি ডেইলি পুৰি নিওঁতে তাৰ নামটো পুৰি আহি গ'ল। আৰু সেইকাৰণে এতিয়া হোটেলৰ তাৰ আছে এই আৰু এইটো আমাৰ মহাবিদ্যালয় NSSৰ অফিচ হয়, এইটো কাৰ্যালয় নেশ্যনেল ছাৰ্ভিচ স্কিম NSS সোণাপুৰ কলেজ ইউনিট। এতিয়া বাকীখিনি আমাৰ সদস্যবোৰ আহি গৈছে, আমাৰ ছাত্ৰ ছাত্ৰী। এয়া অসীম, গীটাৰ নবজোৱা নেকি? বহুত ভাল গীটাৰ বজাই যে ল'ৰাজন। এইটোতো জানেই, ইয়াৰ নাম কি ক'ম মই? বুইচাকু বাছ। অভিৰাম দে, তুমি এইফালে চাই দিয়া। এইটো কিন্তু মোৰ বহুত খাচ দোষ দেই। বয়সত ডাঙৰ হ'ব পাৰে কিন্তু মানুহটো একদম চালিয়া। নামটো কৈ দিয়া। নকওঁ দিয়া, নালাগে ক'ব। কি নামটো নকয়? কি অফ কৰা? তই কিবা এটা ক। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ। আজি হ'ব লগা সাংস্কৃতিক সন্ধিয়া নহয়, বিশেষ আকৰ্ষণ ভাস্কৰ মুছাহাৰী। এইটো ভাস্কৰ মুছাহাৰী গাইজ। অ'কে ৰ'বক। সকলো ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় সপ্তাহ উদযাপন কৰাত ব্যস্ত, কিন্তু আমাৰ এইকেইজন পঢ়া শুনাৰ কথা কৈ আছে। কিন্তু কি কৰিব আহিছিলে মহাবিদ্যালয়ত? প্ৰেক্টিকেল দিব আহিছিল। বাছ এনেকুৱা ছাত্ৰ থকা বহুত এনে নয়নটো মোক দেই, মোৰ বহুত ভাল লগৰ, কিন্তু ক্লাছত কৰোঁ লগৰটো ভাল। এয়া প্ৰসেনজিৎ, কিবা ক'বা? ঐ গাণ্ডু, বেষ্ট ফ্ৰেণ্ড নহয় ভাই চানাগিলা বিজানী হয় নেবে। নাও দিছ টাইম এতিয়া মানে মই ইংলিছ এইখিনিয়ে মোৰ আপোনালোক সকলোকে লগত চিনাকি কৰি দিব গৈছোঁ। আমাৰ মিমাৰ বয় কিবা ক'বা? কিবা এটা কৈ দিয়া লগত। বিহুৰ শুভেচ্ছাটো আগতে থাকিল। বিহুৰ শুভেচ্ছা আগতে থাকিল নে কি তোমাৰ ফালৰ পৰা? এয়া আৰ্চাদ ভাই, ঈদ কেতিয়া ভাই? মই ৰেডি, মইতো ঈদত যাব ৰেডি একদম পুৰা। এয়া অৰেষ্টৰ দৈমাৰী গাব। আৰু এই আমাৰ সকলোৰে মৰমৰ সৰু এয়া সৰু দেই, আমাৰ চবৰে মৰমৰ কলেজত প্ৰেচিডেণ্ট ডাঙৰীয়া জুবিন ৰাভা ডাঙৰীয়া। দাদা ব্লগ বনাই নেকি? আমাৰ জুবিন দা ব্লগ বনাই, কিন্তু ব্লগ বনাইছোঁ। আজি ব্লগ বনাই আছোঁ, আপলোড দিম। কেতিয়া দিবা? আজি ৰাতি নহ'লে কালি ৰাতিপুৱা দিম। আজি ৰাতি নহ'লে কালি ৰাতিপুৱা দিব। আৰু আপোনালোকে সকলোকে আমাৰ ব্লগটো চাই থাকক লাষ্টলৈকে। আৰু 6 তাৰিখে আমাৰ আমন্ত্ৰিত কৰি অনা আমাৰ বিশেষ অতিথি, আমাৰ ছিংগাৰ
তন্ময় শইকীয়াৰ ভিডিঅ' কৰাই আছে আমাৰ কলেজত তো আপুনি আহিব আহিব আৰু আমাৰ ইয়াত ঢুলীয়া ল'ৰাবিলাক আহিছে এইয়া আমাৰ ৰেলী আহি পাইছে ইতিমধ্যে আমাৰ মহাবিদ্যালয়ত প্ৰতীক্ষা এনেকৈ তুমি তোমাৰো আশা আছে নে কেতিয়াবা বজাবলৈ এনেকুৱা মই এতিয়া ঢোল হাতত দিলে আপোনালোকে মানে দেখিব নোৱাৰিব কেনেকুৱা মই বজাওঁ আপোনালোকে চাই অচম্বিত হৈ যাব এয়া নাচনী আমাৰ নাচিবা নেকি দাদা কিবা ক'বা নাচিম 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 তাৰপিছত আহি পোৱাৰ পিছত আমি এটা চৰাই বন্দী চৰাই এটা পাইছোঁ য'ত প্ৰসেনজিতে উদ্ধাৰ কৰিছে চৰাইটো এৰি দিম তোক আমি এৰি দিম আহা এৰি দিওঁ এতিয়া চৰাইটো আমি গ'ল গৈ বাই বাই এই বহুত দিনৰ মূৰত আমাক কানাডা বয় লগ পাইছোঁ ৱেৰ ইউ ফ্ৰম I'm from Canada. বাছ Chasing her tonight, doubt running round.